নমস্কাৰ বন্ধু বান্ধৱীসকল, মই যাদৱ বৰা আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ডিজে সোণাপুৰ। বন্ধুসকল, চবৰে জীৱনত কিবা এটা নাই কিবা এটা অভিজ্ঞতা থাকে। তো ঠিক তেনেকৈ মোৰ এটা ডাঙৰ অভিজ্ঞতা আছিলে, অভিজ্ঞতাটোৰ বিষয়ে আপোনালোকক শ্বেয়াৰ কৰিম। তো এই অভিজ্ঞতাটো অকল ময়ে ফেচ কৰা নাছিলোঁ বা মোৰে হোৱা নাছিলে। তো মোৰ লগত আৰু 3জন বন্ধু, আমি সৰ্বমুঠ 4জন বন্ধুৱে অভিজ্ঞতাটো ফেচ কৰিছিলোঁ বা পাইছিলোঁ তো সেই দুজন হ'ল আঠখেলীয়া আৰু আমি দুজন হ'লোঁ এই মৰিয়নিৰ আছিলোঁ। তো কেনেকুৱা ধৰণৰ অভিজ্ঞতা, কি অভিজ্ঞতা, এইটো বিষয়ে মই আপোনালোকক কৈ আছোঁ। তো বন্ধুসকল, এই অভিজ্ঞতাটোৰ বিষয়ে কোৱাৰ আগতে আপোনালোকলৈ এটা বিশেষ অনুৰোধ, ভিডিঅ'টো স্কিপ নকৰি সকলোকে চাই থাকিব। তো বন্ধুসকল, সেই অভিজ্ঞতাটো ক'বলৈ গ'লে আপোনালোকক বা শ্বেয়াৰ কৰিবলৈ গ'লে আপোনালোকক আজিৰ পৰা প্ৰায় 4 বছৰৰ পিছলৈ ফ্লেশ্ববেক যাব লাগিব। তো 4 বছৰ পিছৰ ফ্লেশ্ববেক এটা ডাঙৰ ইনচিডেণ্ট গোটেই পৃথিৱীত হৈ আছিলে। তো সেইটো ইনচিডেণ্টটোৰ কথা আপোনালোকে জানেই, ক'ভিড-19 চলি আছিলে। তো সেই ক'ভিড-19 সম্পূৰ্ণ লকডাউন আছিলে পৃথিৱী, লগতে আমাৰ ভাৰতবৰ্ষতো। সেই টাইমত আমি আমি গাঁৱত নাছিলোঁ বা ঘৰত নাছিলোঁ। সেইটো টাইমত আছিলোঁ আমি সুদূৰ চেন্নাই চহৰত। তো চেন্নাই চহৰৰ পৰা আমি ঘৰলৈ আহিছিলোঁ বাইক চলাই। তো কমচে কম 3500 পৰা 4000 কিলোমিটাৰ দূৰত্ব। তো নৰ্মেলি এজন নৰ্মেল টাইমত তো কোনোবাই হয়তো লাডাখলৈও যাব পাৰে, কোনোবাই হয়তো কাশ্মীৰ বা বহুত দূৰলৈ যাব পাৰে। কিন্তু সেই লকডাউন টাইমত যে আমি ইমান দূৰৰ পৰা 4000 কিলোমিটাৰ বা 3500 কিলোমিটাৰ বাইকেৰে কেনেকৈ আহিছিলোঁ, তো এই অভিজ্ঞতাটোৰ বিষয়ে মই আপোনালোকক শ্বেয়াৰ কৰিবলৈ বিচাৰোঁ। তো এইটো মই অকলে এইটো ক্ৰেডিট ল'লে নহ'ব, মোৰ লগত আছে আমাৰ গাঁৱৰ বিদ্যুৎ বৰুৱা, তাৰপিছত আঠখেলীয়া আছিলে, মনোজ গগৈ, চম্পক গগৈ আছিলে। তো এইটো এইবিলাকক মই আপোনালোকক কি অভিজ্ঞতা অলপ দেখুৱাই দিম স্কিপত ভিডিঅ' হেৰিত। তো বিদ্যুৎ এতিয়া বৰ্তমান মোৰ ওচৰতে আছে বা মোৰ লগতে আছে, মই চিনাকি কৰাই দিম। তো ইও শ্বেয়াৰ কৰিব কেনেকুৱা ধৰণৰ অভিজ্ঞতা আছিলে। তো আৰু সেইটো টাইমত আমাৰ যেতিয়া আমি ঘূৰি আহিছিলোঁ অসমলৈ, মৰিয়নিলৈ, আমাৰ নিজৰ গৃহৰ সমষ্টিলৈ। তো সেইটো টাইমত আমাক কিছুমান নিউজ চেনেলে পাইছিলে। তো নিউজ চেনেলৰো বাতৰিটো প্ৰকাশ পাইছিলে। তো আপোনালোকে চাব পাৰে, এইটো স্ক্ৰীণত চাওক, আমাৰ প্ৰকাশ পাইছিলে তো কেনেকৈ আহিছিলে। আৰু বাতৰিও আছে সৰু সৰু যিবিলাক নিউজ পৰ্টেলবিলাকত দিছিলে তো বিদ্যুৎ মোৰ ওচৰত আছে, বিদ্যুতৰ লগত মই কথা পাতিম এতিয়া। নমস্কাৰ। তো এইজনে হ'ল বিদ্যুৎ। হয়। বিদ্যুৎ বৰুৱা। তো মই তাৰপিছত আৰু আঠখেলীয়া মনোজ, তাৰপিছত চম্পক, আমি 4জন মিলি পিনি তো কি কৰিলোঁ, একদম চেন্নাইৰ পৰা মৰিয়নিলৈ বাইক দি গুচি আহিলোঁ। এটা দুঃসাহসিক কাম কৰিছোঁ আৰু যিটো নেকি আজিকালি হয়তো কৰি থাকে বহুত ৰাইডাৰ আছে, গোটেই অল ইণ্ডিয়া ঘূৰে বা যিকোনো ঠাইত যায়। কিন্তু যিটো সময়ত আমি ৰাইডিং কৰিছিলোঁ, সেইটো এটা বিশেষ ৰাইডিং আছিলে, মানিবলগীয়া। সেইটো এটা জীৱনৰ অভিজ্ঞতা আছিলে। তো সেইটোৱে আৰু তো কি নৰ্মেলি মই আগতে কৈছোঁ, নৰ্মেলি এনেই যাব পাৰে, কিন্তু লকডাউন হৈ থকা টাইমত যে আমি তেনেকৈ আহিছিলোঁ ন, সেইটোৱে এইটো বহুত ডাঙৰ জীৱনৰ এটা পাহৰিব নোৱাৰা অভিজ্ঞতা বুলি ক'ব লাগিব আমাৰ ইজনৰ। তো আৰু আছে কিছুমান কথা মই শ্বেয়াৰ কৰিম এতিয়া। তো কেনেকৈ হৈছিলে, তো ক'ত কি প্ৰব্লেম ফেচ কৰিছিলোঁ, তো এইবিলাক মই আপোনালোকক কৈ আছোঁ। তো সেইটো টাইমত কি হৈছিলে, পূৰা লকডাউন, ক'তো ওলাই যাব নোৱাৰোঁ, তেনেকুৱা অৱস্থা হৈ গৈছিলে। তো তাৰপিছত কি হ'ল, এমপ্লয়ীবিলাককো কৰি দিলে। ধৰ য'ত 20জন লাগে তাত 5জন ৰখা কৰিলে কোম্পানীবিলাকে। তো তেনেকৈ ধৰণে আমাৰো অলপমান ওপৰত যিটো জব কৰি আছিলোঁ তাৰ ওপৰত আহিলে, ভাবোঁ কি প্ৰভাৱ পৰিছিলে জবৰ ওপৰত অলপ চলপ। তাৰপিছত কি হ'ল, আমি ভাবিলোঁ নাই। আৰু এটা কথা ক'বলৈ পাইছোঁ, সেইটো টাইমত কি হ'ল, মহাৰাষ্ট্ৰ আৰু তামিলনাডু পূৰা ইনফেকশ্যনটো বাঢ়ি যায়। প্ৰত্যেক দিনাই 1 লাখ 2 লাখ তেনেকৈ বাঢ়ে। তো আমি চাই পিনি খতম মই ভাবিছোঁ কি এইবেলি গ'ল আৰু ঘৰ গৈ দেখা নাপাম আৰু এনেকুৱা তো সেইটো বহুত ভয়লগীয়া এটা আছিলে, ভয় লগা য'ত নেকি আমি প্ৰতিদিনে মানুহৰ হিচাপ কৰিব নোৱাৰা মানুহ দেখা পাওঁ। সেই তেনেকুৱা ঠাইত যদি শূন্য হৈ পৰে, প্ৰতিজন মানুহৰ মনত ভয় ভাৱটো সোমাবই। ঠিক তেনেকৈ আমাৰো সোমাইছিলে। সেইটোৱে আৰু সেইটো সময়ত তাৰ পৰিস্থিতি তেনেকুৱা আছিলে, যাৰ কাৰণে নেকি আমি এনেকুৱা এটা ডাঙৰ পদক্ষেপ ল'বলগীয়া হ'ল হাতত। তেনেকুৱা হ'ল। তো তাৰ কি হ'ল কথাটো, আমি আহিবলৈ হৈ আছিলে। তো আমি অলৰেডি ফ্লাইটত টিকেট কৰি থোৱা আছিলে। সেই বিহুত
আমাৰ প্লেনিং আছিলে মানে ঘৰলৈ যাম আৰু ফ্লাইটৰ টিকেট অলৰেডি বুকিং কৰি থৈছিলোঁ আহিম বুলি, কিন্তু সেইটো হোৱাৰ কাৰণে মানে সকলো কেঞ্চেল হৈ গ'ল। ফ্লাইটটো টোটেলি বন্ধ কৰি দিয়া হৈছিলে আৰু প্লাছ আপোনাৰ ট্ৰেইনটো আপোনাৰ দুখন এখন চলিছিলে, দুদিনমানৰ পাছত সেইটো বন্ধ কৰি দিলে। তো সেইটো কাৰণে আমি মানে বহুত বিমূৰত পৰিছিলোঁ সেইটো সময়ত, নহয় জানো? ঠিক কথা কৈছে। তাৰমানে কি হ'ল কি কয়, ফ্লাইট বন্ধ, ফ্লাইট কেঞ্চেল হৈ গ'ল। মানে আমি যিকেইটা টিকেট কৰিছিলোঁ সেই টিকেটকেইটা আমাক ক'লে যে তহঁতক ৰিফাণ্ড কৰি দিম পইচা, চবকে কৰি দিছে অলপ দেই, আমি ইণ্ডিগ'ত কৰিছিলোঁ। তো ৰিফাণ্ড কৰি দিম, পাই যাব, কিন্তু ফ্লাইট বন্ধ। ট্ৰেইনতো এনেকুৱা মানে ভিৰ নহয়, এখনেই দিয়ে ট্ৰেইন, ভৰি দিবলৈও জেগা নাই, তেনেকুৱা অৱস্থা হৈছিল। সেইটো টাইমত যদি সেইডোখৰ জেগালৈ যাওঁ নহয় কি হ'ব গম পালিয়ে নহয়, ইনফেকশ্যন। এনেই ইমান ইনফেকশ্যন হৈছে আৰু তেনেকুৱা যদি জামত যাবলৈ হয় তেতিয়াহ'লেতো কি হ'ব আৰু, সেইটো সকলোৱে বুজি পায়। তেনেকুৱা হৈছে, সেইটো ভয় একদম। মানে এতিয়া ভাবিছোঁ মই ঘৰৰ মোক দেখি নাপাওঁগৈ, মোৰ মা ঘৰৰ ফেমিলি মানে একো দেখি নাপাওঁ। তোৰ তেনেকুৱা লাগিছিলে? চবেই যিমানখিনি আছিলোঁ ন তাত, আমাৰ অকল অসমৰ বুলি ক'ব নাযাওঁ, বাহিৰৰ পৰা যিমানখিনি আমি কৰ্মসূত্ৰে আছিলোঁ প্ৰত্যেকৰ মনতে সেইটো ভাৱনাই আছিলে। চবেই সেইটোৱে ভাৱনা কৰিছিলে যে আমি কেনেকে নিজৰ ঘৰখন দেখা পাওঁগৈ। তো পৰিস্থিতি তেনেকুৱা হৈছিলে, চবেই সেই তেনেকেই চিন্তাধাৰা কৰিছিলে সেইটো সময়ত। মানে এটাই চিন্তা আছিলে আমি কেনেকে ঘৰলৈ যাব পাৰোঁ, যিকোনো উপায়ে মানে, হয় ট্ৰেইন, হয় ফ্লাইট, নহয় নিজা ব্যৱস্থা কৰি পিনি মানে কিবা এটা উপায় যাতে আমি নিজৰ ঘৰখন দেখা পাওঁগৈ, সেইটোৱে মানে হৈছিলে সেইটো সময়ত তাৰ পৰিস্থিতি। তাৰপিছত ট্ৰেইন কেঞ্চেল, ফ্লাইট কেঞ্চেল, তাৰপিছত অপশ্যন এটা ৰাখিলোঁ কি, সেইটো টাইমত বাছেদি যোৱা মানে প্লানিং লগাইছিলে মানে। তো বাছ এখন আমি মানে কি কৰিলোঁ, বুকিং কৰিলোঁ। আমি মানে 60জনীয়া নে কিমান 50জনীয়া হেৰি কৰিছিলোঁ আৰু। তো বাছ এখন লওঁ বোলো ইয়াৰ পৰা। বাছখন মিনিমাম 1 লাখ কিমান 10,000 নে 20,000 তেনেকৈ কিবা এটা এমাউণ্ট এটা আছিলে, চেন্নাইৰ পৰা অসমলৈ, গুৱাহাটীলৈকে। তাৰপিছত কি হ'ল, আমাক এপ্ৰুভেল নিদিলে অসম চৰকাৰে, মানে যে তহঁতি মানে হেৰি নকৰিলে, মানে এপ্ৰুভ কৰি নকৰিলে চৰকাৰে। তাৰপিছত সেইটো কেঞ্চেল। তাৰপিছত কি হ'ব এতিয়া, উপায় নাই। তাৰপিছত মই এটা আইডিয়া লগালোঁ, নাই এইবেলি বোলো বাইক লৈ চাম, বাইক লৈ যাম। তাৰপিছত আমি মানে কি কৰিলোঁ, ওচৰত তাততো বহুত ছেকেণ্ড হেণ্ড ডিলাৰ বাইক থাকে, ডিলাৰ শ্ব'ৰুম থাকে, তালৈ গ'লোঁ। তাত চালোঁ, এখন বাইক পালোঁ। তো প্ৰথম প্লানিংটো আৰু মই দেই, আঠখেলীয়া মনোজ আৰু কি কয় চম্পকে সেইটো কৰা নাছিলে। তাক ইয়াক ক'লোঁ যে আমি বাইক লৈ যাম। বোলে ঠিক আছে পাৰিবি, পাৰিম বোলো বৈ। তাৰপিছত শ্ব'ৰুমলৈ গ'লোঁ, বাইকখন পচন্দ কৰিলোঁ। বাইকখন এইখন স্ক্ৰীণত দি থোৱা আছে, আপোনালোকে চাব পাৰে, তামিলনাডু ৰেজিষ্ট্ৰেশ্যন। তো মানে বাইকখন পচন্দ কৰিলোঁ, 45ত মানে কনফাৰ্ম কৰিছিলোঁ। তাৰপিছত এই বাইকে যাত্ৰা, মানে বাইকখন কিনিলোঁ। কিনাৰ পাছতে আমি কিনা দেখি আমাৰ বন্ধু দুজনেও ক'লে যে আমিও যাম লগতে। তো সিহঁতিও ঠিক কৰিলে যে আমিও এখন নিজাকৈ বাইক ক্ৰয় কৰোঁ। তো সিহঁতি মানে বাইকখন লৈ পিনি সিহঁতিও আমাৰ লগতে প্লেনিংটো বনালে যে লগে ভাগে ওলাম একেলগে। তেনেকেই মানে প্লেনিংটো ষ্টাৰ্ট হৈছিলে আমাৰ জাৰ্ণিটো। মানে সেইটো সময়ত ভাবিবলৈ নহয় যে আমি ইমান দূৰ ৰাস্তা আমি কেনেকে যাম, কি কৰিম, সেইটো আমাৰ মনত নাই। আমাৰ এটাই চিন্তা যে আমি ঘৰ পাব লাগে, যেনেকে হ'লেও ঘৰ পাব লাগে তাৰমানে। তো তেনেকুৱা হৈছে। তাৰপিছত বাইকখন কিনিলোঁ, হেঁতি দুটা ৰেডি হ'ল। হেঁতিও এখন ল'লে পালচাৰ NS আছিলে। এইখন স্ক্ৰীণত মই দেখাই দিছোঁ এইখন চব। NS নহয়, চৰি AS আছিলে। AS আছিলে, ক্ষমা কৰিব দেই। তো AS আছিলে, হেঁতিও ল'লে। তাৰপিছত পূৰা ৰেডি হৈ গ'ল। তাৰপিছত আৰু এটা ৰাতি মানে ৰাতিপুৱা টাইমত মানে দিন এটা চিলেক্ট কৰি, মানে জাষ্ট এদিনৰ পাছত নে দুদিনৰ পাছতে এনেকৈ আৰু। তাৰপিছত ৰাতিপুৱাই শুই উঠি মানে একদম ভগৱানক প্ৰাৰ্থনা কৰি আৰু পূৰা ওলাই দিলোঁ। তো বন্ধুসকল, ভিডিঅ'টো ইমানতে সামৰিবলগীয়া হ'ল। তো ইয়াৰ মুখ্য কাৰণ হ'ল কি, আমি সম্পূৰ্ণ কথাটো শ্বেয়াৰ কৰিবলৈ যাওঁতে এটা লম্বা, মানে বহুত দীঘলীয়া হৈ পৰিলে, চিনেমাই বনিবগৈ নেকি, বহুত দীঘলীয়া ভিডিঅ' হৈ পৰিলে। তো গতিকেলৈ আমি মানে আৰু 2টা পাৰ্টত কমপ্লিট কৰি দিম বস্তুটো। আজিলৈ ইমানটোতে মানে সামৰিবলগীয়া হ'ল। আপোনালোকে যদি আমাৰ অভিজ্ঞতাখিনি চাই ভাল পাইছে, আশা কৰিছোঁ আমাৰ আহিবলগীয়া নেক্সট পাৰ্ট 2টা আপোনালোকে নিশ্চয় চাব আৰু মৰম দিব বুলি আশা ৰাখিলোঁ আপোনালোকৰ ওপৰত। তো তেনেহ'লে ভিডিঅ'টো আজি ইমানতে সামৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, আৰু যিসকল চেনেলটোলৈ আহিছে নতুনকৈ ছাবস্ক্ৰাইব কৰি দিব। তাৰপিছত আৰু শ্বেয়াৰ কৰি দিব, আৰু ক'ৰ পৰা চাই আছে কমেণ্টত কৰিব, আৰু কমেণ্ট এটা কৰি যাতে আমাক আৰু উৎসাহ যোগায়। কাৰণ কেলৈ আমি নতুনকৈ হেৰি কৰিছোঁ, নতুনকৈ খোলা চেনেল হয়। আপোনালোকৰ এটা কমেণ্টে মানে চেনেলটো আৰু এনেকৈ ভিডিঅ' বনাই যাবলৈ আমাক সাহস দিব, মানে প্ৰেৰণা যোগাব। তো তেনেহ'লে আৰু নেক্সট 2টা পাৰ্টত আমি মানে এইটো কমপ্লিট কৰি দিম। তো আজিলৈ বাই বাই, নমস্কাৰ।